হে গাইজ, আজি এটা মিনি ব্লগ কৰিছোঁ আৰু এয়া ৰেডি হৈছোঁ। ক'ত যাম এইটো গম পাব। আমি যাব ওলাইছোঁ আমাৰ দৰঙত হৈ থকা বৰ্তমান ঘোঁৰাবন্ধা দৌল উৎসৱলৈকে। আৰু এতিয়া চাওকচোন কিমান বেছি ভিৰ হৈছে, আপোনালোকক মই এনেকৈ দেখাব নোৱাৰোঁ আৰু গোটেইখিনি অকণমান দেখুৱাই গৈছোঁ। ইমান বেছি মানুহ হৈছে নহয়, মানুহৰ ভিৰত খোজ দিব নোৱাৰোঁ। আৰু এইবোৰ যে আগতে বহুত কিনিছিলোঁ সৰুতে, এতিয়া কেৱল চাইছোঁ আৰু কিনো কিনিম এইবিলাক ইমান, গতিকে গোটেইখিনি বস্তু আপোনালোকক দেখুৱাই গৈ আছোঁ, চাই থাককচোন। আৰু প্ৰত্যেক বছৰত বহাগ মাহৰ 12-13 তাৰিখে এই ঘোঁৰাবন্ধা দেউল উৎসৱটো হয়। আৰু ইয়াত জিলাপি মোৰ একদম চবতছে ফেভৰেট হয়। পিছে ইয়াত খোৱা নাই দেই, ঘৰলৈকেহে লৈ আহিছোঁ। ঘৰত খাম আৰু ইয়াতনো ক'ত আৰু খাই থাকিম। আৰু চবতছে মেইন মানে যিটো মোৰ এট্ৰেকশ্যন সেইটো হৈছে ইয়েৰিংছ। আৰু ভণ্টি আৰু মই মিলি যে কিমান ইয়েৰিংছ ল'লোঁ, প্ৰায় 6যোৰমান মানে ইয়েৰিংছে লৈছোঁ। আৰু এইবোৰ পূজাৰ সামগ্ৰী ওলাইছে, বিভিন্ন আছে, তাৰে মই অকণমানহে ক্লিপ মানে ইয়াত দেখাই দিছোঁ আপোনালোকক। কাপোৰ আছে, তাৰপিছত এখন বিচনী কিনিছোঁ দেই। আমাৰ মাজতে মানে খোজকাঢ়ি থাকোঁতে ইমান বেছি গৰম লাগিছে নহয়, কাপোৰ চাই থাকোঁতে মাজে মাজে এয়া বিচিও আছোঁ, দেখিছে। যিয়ে নহওক এই দিনকেইটালৈ বহুত আমি আগ্ৰহেৰে বাট চাওঁ। আৰু এইদৰে চাই চাই আমি খোজকাঢ়িয়ে আহিলোঁ। আৰু কিবা এটা ভাবিছোঁ খাওঁ আৰু, কিন্তু নহয় ইয়াত নাখাওঁ, কিনি ল'ম আৰু ঘৰত গৈ চাহ খাম। বাই বাই।